নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আপোনালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন দিনৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি আছে আমাৰ বিএড কলেজত ৰেলী অকল বিএড কলেজতে নহয় লাচিত দিৱস উপলক্ষে কামৰূপৰ মানে দক্ষিণ কামৰূপত তাতে উপায়ুক্ত মানে চাৰ্কল অফিচৰ ফালৰ পৰা মানে এটা ৰেলী আয়োজন কৰা হৈছে সব স্কুল কলেজ মিলি তো আমিও ওলাইছোঁ ৰেলীলে দৌৰি আহিলোঁ আই কাৰ্ড নিব পাহৰি গৈছিলোঁ আৰু সকলোৱে খাজি কাচি ওলাইছে একদম পুৰা মেখেলা চাদৰ যোগাৰ কৰি যিহেতু আমি পিজিত থাকোঁ ইমান সুবিধামতে কাপোৰ কানি নাপাওঁ যা হওক আমি ওলাইছোঁ আৰু এতিয়া চলি আছে ফটো ছেশ্যন মেখেলা চাদৰ পিন্ধিছোঁ যিহেতু যিয়ে নহওক কিয় ফটো উঠিবই লাগিব আৰু এয়া মই যোগাৰ মেখেলা চাদৰৰ সৈতে একবাৰ হাই কৈ দিয়াচোন ধুবুৰী বাকী এয়া আমাৰ গোৱালপাৰা বাকী আৰু যিহেতু সদায় নিচিনা এটেণ্ডেঞ্চটো মাষ্ট তেতিয়া আমি সকলোৱে লাইন পাতিছোঁ এটেণ্ডেঞ্চ দিম আৰু তাৰপিছত আৰম্ভ আমাৰ ৰেলী আৰু এয়া চাওঁ আমাৰ লাচিত লাচিতৰ মানে যে মুকুট টাইপৰ যে পিন্ধে সেইটোৰ কাৰণে জাজো চলি আছে ইয়াত পিন্ধাই দি আছে মানে আৰু মই ভিডিঅ' বনাই আছোঁ আৰু ফাইনেলি দেখাই দিয়া আকৌ পোষ্ট দেখাই দিয়া লাচিতৰ পোষ্ট দেখাই দিয়া একদম একদম মজা ওয়েলকাম আমাৰ বিহু দল আৰু আজি আমাৰ কেৰাডি কলেজখন পুৰা একদম বাৰে ৰহণীয়া বৰণ মানে একদম পুৰা কালাৰফুল হৈ আছে স্যাৰ একবাৰ চাই দিয়ক আপুনিও তাৰে সহযোগিতা হিচাপে আমাৰ কলেজে কৃষ্ণনাথ দাস কলেজৰ পৰাও আমি সহযোগিতা আগবঢ়াইছোঁ ভাল লাগি আছে পৰিৱেশটো ধুনীয়া সকলোৱে আহক এনজয় কৰক থেংক ইউ ছাৰ আৰু এয়া আমাৰ ছাৰে অলপমান আজিৰ দিনটো আৰু এতিয়া আমাৰ আৰম্ভ কৰা হ'ল ভালকে জোচন কোৱা আৰু এয়া আমাৰ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ আজি লাচিত বৰফুকনৰ লাচিত লাহে লাহে যাব দেই চাওক একদম প্ৰথমতে বিহু আমাৰ বিহু দলটো ইয়াত ভাল লাগিছে বিহু নৃত্যটো আমাৰ সকলোৰে প্ৰিয় আৰু এনেকৈ সকলোবোৰ একেলগে থাকিলে খোজকাঢ়িও ভাল লাগে হয় নে ক'বচোন আৰু এয়া আমি খোজকাঢ়ি যাই থাকোঁতে ফটো উঠাই ভিডিঅ' বনাই বনাই গৈ আছোঁ আৰু সুবাসী সমিৰে সুমেলাত এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনিত আৰু আজিহে ভাল লাগিছে ৰাস্তাটো পুৰা আজি আমাৰে যেন লাগিছে জানেনে আন দিনাই ৰাস্তাটো খোজকাঢ়িব ভয় লাগে ইমান গাড়ী আজিও আছে বাৰু কিন্তু এইখিনি সময় অলপমান কম আছে একদম পুৰা চাওক আমি ৰাস্তা ক্ৰছ কৰি আছোঁ চিনাকি চিনাকি আৰু আমি চাৰ্কল অফিচৰ আগত আহি পালোঁ ইয়াতে সকলোবিলাক যিমান স্কুলৰ ল'ৰা ছোৱালী আছে সকলোবোৰ আহি গোট খাইছে আৰু ইয়াতে কামৰূপৰ মানে বেছি কীৰ্তিজলিয়ে ইয়াতে তেওঁ কিবা কিবি মানে আৰম্ভণিখিনি কৰিব আৰু এইকাৰণে ইয়াত সকলো গোট খাইছে পাৰিলে তেখেতকো অলপমান দেখাবলৈ চেষ্টা কৰিম
ছয়গাঁও টিম ভিডিঅ' কবা উঠিবা মই ইউটিউবত দিম আৰম্ভ হৈছে আমাৰ ফাষ্টনাছ ব্লগছ দিয়া কিবা এনে উঠিলো মানে কিবা কোৱা আৰু টিকলা টিকলিকেইটা হৈছে মানে মোৰ ফ্ৰেণ্ডৰ তাই য'ত ইণ্টাৰ্ণশ্বিপ কৰিছে এইখন স্কুলৰ ল'ৰা ছোৱালী তাহাঁতক কৈছিলোঁ মই ভিডিঅ' বনাই আছে সিহঁতে কৈ আছে বা আপোনাৰ ভিডিঅ'ত কিবা কিবি কৈ দিওঁ বোলে মনৰে সীমানাত আৰু এয়া চাওক আহি আছে কীৰ্তি জল্দি মেম কামৰূপৰ ডিচি মেমগৰাকীক মাত দিছে ধুনীয়াকৈ মাত দিছে দেখে ভাল লাগিল লগ পাই অলপমান টাইমৰ কাৰণে হ'লেও আৰু এতিয়া আমাৰ আজিৰ কাৰ্যসূচী মানে আমাৰ ৰেলী আৰম্ভ সকলোবোৰ আমি ইয়াতে গৈছোঁ কি কিনে পায় আৰু আজিৰ মানে থিমটো মানে আমাৰ অসমৰ যে বাৰে বৰণীয়া সংস্কৃতি যিটো সেইটো দেখুওৱা হয় তো চবে একদম আহিছে আৰু ড্ৰেছত এয়া বিহু চাওক মন ভৰা ৰূপালী মধুৰ নিশাত আৰু ইয়াৰ শেষত আমাৰ ৰেলীটো ঘূৰিলোঁ মানে এইখিনিলৈকে আমি আহিলোঁ আজি ৰেলী কৰি এতিয়া এইখিনি ঘূৰিলোঁ বিৰাট ৰ'দ দিছে ভালেই লাগিছে বহুত দূৰ নগ'লোঁ আৰু আমাৰ লাচিতৰ ফেনৰ চাগে ভাগৰ লাগিছে পূৰা বেচেৰাহঁতে একদম কষ্ট কৰি থিয় দি আহি আছে একদম পূৰা ষ্টেচুৰ নিচিনা যি হওক ভাল লাগিছে বাট গৰম বহুত লাগিছে মানে পূৰা ৰ'দ দিছে একদম আৰু এয়া চাওক বিহু নাচিছে দেখিছে আপোনালোকে আৰু এতিয়া চাওক পূৰা একদম গোটেইখিনি কোন স্কুলৰ নাজানো পূৰা আমাৰ একদম অসমীয়া সাজপাৰ আৰু মানে আমাৰ যিখিনি কালচাৰ আৰু অসমৰ বাৰে বৰণীয়া মানে চাই কিবা এটা বিৰাট ভাল লাগিছে পূৰা কালাৰফুল আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আপোনালোকে ভাবিব মোৰ ভিডিঅ'ত বিশেষ একো নাই তথাপিতো মানে কি আৰু ভাবোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰোঁ মানে অলপতো চাই ভাল পাব আৰু এনেকেই আজি আমাৰ লাচিত দিৱস উপলক্ষে কৰা এই কাৰ্যসূচী মানে ৰেলীটো শেষ হ'ল আমি এতিয়া ফিল্ডত সকলোবোৰ জমা খাইছোঁ আৰু গৰমত পূৰা অৱস্থা বেয়া এনেকৈ চবে দিয়ে আৰু গৰমত বহিছে অলপ ৰখিব লগা হৈছে আৰু আমি ভাবিলোঁ এতিয়া আজিৰ দিনৰ কামটো হ'ল এতিয়া মেইন কামটো কৰোঁ সেইটো হ'ল খোৱা আৰু আমি এতিয়া আহিলোঁ খাবলৈ চাওক কিয় আমি এতিয়া আহিলোঁ জাষ্ট খাবলৈ গীতাঞ্জলি আমি আজি কি খাম আৰু কফি আৰু নাখাওঁ আৰু সদায় নিচিনা আজিও আমাৰ ফেভৰেট আলু পৰাঠা ভাটুৰে এইবোৰ অৰ্ডাৰ দিলোঁ আৰু খালোঁ আমি বেছি ভাটুৰে খালোঁ আৰু ভাটুৰে লগত একদম উল্টা কম্বিনেশ্যন মানে দৈ খাইছোঁ লগতে চাহ পূৰা একদম উল্টা কম্বিনেশ্যন আৰু এয়া আহিল আমাৰ বা আৰু এনেকৈ আজিৰ ভিডিঅ'টো শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব